ছোৱালীবিলাকক কৰা চাইল্ড ট্ৰাফিকিংবিলাক যিমান হৈ আছে আৰু এটা কথা ঠিক যে আমি ক'ত গৈছে কোনেও গম নাপায় কিছুমান ল'ৰা ছোৱালী ঘূৰি নাহে যে আছে বুলি পইচা পঠাই থাকে মাক দেউতাকক কিন্তু ল'ৰা ছোৱালীক দেখি নাপায় এতিয়া ক'ত আছে সেইটো কোনেও নাজানে তেনে বিশেষকৈ ছোৱালীবিলাক যদি এবাৰ গৈছে আৰু আমি বহুত গম পাওঁ যে হাৰিয়ানা হওক ৰাজস্থান হওক যিসকল খেতিয়কৰ ল'ৰাই বিয়া পাতিব নোৱাৰে ছোৱালী নাপায় তেওঁলোকক গৈ পেলাই আমাৰ অসমৰ হওক নৰ্থ ইষ্টৰ ছোৱালীবিলাকক বিয়া দিয়ে এতিয়া আমি এইটো অঞ্চলত ধেমাজি জিলা আমি ভাবিছোঁ ধেমাজিৰ পৰা বহুত যায় আমি অৰুণাচলত দেখোঁ মই অৰুণাচলতো বেছিভাগে যায় এতিয়া অৰুণাচলৰ পৰা হওক য'লে হওক অৰুণাচললৈ পঠাই দিয়ে তাত কিনি লয় 40,000 30,000 দি পেলাই আমাৰ মানুহখিনিয়ে ল'ৰা ছোৱালীকেইটাক বিক্ৰী কৰি দিয়ে সেইখিনি এতিয়া আমি অৰুণাচলত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰত্যেক ঘৰতে 4টা 5টা চাইকেল পাব আৰু সেইটো আছে আমি ধেমাজিৰ পৰা আমাৰ নিজৰ জিলাখনৰ পৰা যাতে কোনো চাইল্ড মানে সৰু ল'ৰা ছোৱালীক বাহিৰলৈ নিব নোৱাৰে সেইটো ব্যৱস্থা আমাৰ কৰিব লাগে বাল্য বিবাহটো প্ৰতিৰোধ কৰিব লাগে আৰু এইটো কাৰণে আমি আশা দৰ্শনে ইয়াত আমি কাম কৰিছোঁ আমাৰ আশা দৰ্শন পাইছোঁ এই প্ৰজেক্টটোত আমাৰ 3টা বস্তুৱে আছে এটা হৈছে চাইল্ড মেৰেজ বন্ধ কৰিব লাগে চাইল্ড ট্ৰেফিকিং বন্ধ কৰিব লাগে আৰু চাইল্ড লেবাৰটো বন্ধ কৰিব লাগে এইটোৰ কাৰণে আমি সদ্যহতে ধেমাজি জিলাৰ 2টা ব্লক এটা হৈছে বৰদলনি আৰু এটা হৈছে ধেমাজি এই 2টা ব্লকৰ 6টা পঞ্চায়তৰ ভিতৰত 50খন গাঁও আমি বাছি লৈছোঁ তো আমাৰ ইয়াত ডিপাৰ্টমেণ্টবিলাকৰ লগত খুব ক্ল'জলি আমি কাম কৰা এটা এটা আছে পৰিকল্পনা এটা আছে আৰু এই হিচাপে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ ডিপাৰ্টমেণ্ট ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ চাইল্ড ৱেলফেয়াৰ কমিটি চাইল্ড হেল্পলাইন এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন বা সংস্থাবিলাকৰ লগত আমি কাম কৰি আছোঁ প্ৰথম পৰ্যায়ত আমি এৱাৰনেছ মিটিং অৰ্গেনাইজ কৰিছোঁ বিভিন্ন গাঁওবিলাকত ইয়াৰ পিছত আমি ল'ৰা ছোৱালীবিলাকক লৈ আমি কিছুমান ক্লাব গঠন কৰিম যিটোক আমি ৰাইনো ক্লাব নাম দিম এই ক্লাবটোৰ উদ্দেশ্য হ'ব ল'ৰা ছোৱালীবিলাকে তেতিয়া গম পাব যে সিহঁতৰ ক'ৰবাত কাম কৰিবলৈ গৈছে নেকি বা কাৰোবাৰ কিবা বিয়া চিয়াৰ কথা কাৰণ বহুত সময়ত কি হয় গাৰ্জেনবিলাকে লুকুৱাই ৰাখে তো তেতিয়া আমি তেওঁলোক উদ্ধাৰ কৰিব পাৰিম তো আমাৰ এইটো হৈছে সজাগতাও সৃষ্টি কৰিম আৰু উদ্ধাৰ কাৰ্যও কৰিম যদি কোনোবা তেনেকুৱা চাইল্ড মেৰেজ হৈ যায় মানে কোনোবা বাচ্চা যদি বিয়া হৈ যায় সেইটো উদ্ধাৰ কৰা বা কোনোবা বাচ্চাক যদি ক'ৰবাত নি পেলাই কোনোবাই বিক্ৰী কৰে বা পঠিয়াই দিয়া কাম কৰাৰ কাৰণে সেইবিলাক উদ্ধাৰ কৰাৰ কামো আমি ইয়াত কৰিম